ৰেনিকী ভূঞা শৰ্মা অসমৰ এগৰাকী আগশাৰী ব্যৱসায়ী মহিলা। তেখেত ব্ৰাইট ইষ্ট এণ্টাৰটেইনমেণ্টৰ MD হয়। তেখেত আমাৰ অসমৰ চিফ মিনিষ্টাৰ বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী হয়। আহকচোন আজি আমি কথা পাতোঁ ৰেনিকী ভূঞা শৰ্মাৰ বায়োগ্ৰাফীৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাই যাওক। তেখেতৰ জন্ম হয় 1973 চনৰ 31 জুলাই তাৰিখে গুৱাহাটী। সেই সময়ৰ অসমৰ নামী দামী উদ্যোগপতি যাদৱ চন্দ্ৰ ভূঞাৰ সুকন্যা ৰেনিকী ভূঞা শৰ্মা। ৰেনিকী ভূঞা শৰ্মাই কটন কলেজৰ পৰা পলিটিকেল ছায়েন্সত গ্ৰেজুৱেট কমপ্লিট কৰে আৰু গভট ল' কলেজৰ পৰা LLB শেষ কৰে। 2001 চনত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তেখেত দুয়ো কটন কলেজতেই চিনাকি হয়। বন্ধু-বান্ধৱীসকল, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি কথা পাতোঁ ৰেনিকী ভূঞা শৰ্মাৰ কেৰিয়াৰৰ বিষয়ে। তেওঁ মেডিয়া হাউচ আৰু হোল্ডিং কোম্পানী ব্ৰাইট ইষ্ট এণ্টাৰটেইনমেণ্টৰ চেয়াৰমেন হয়, যিটো কেইবাটাও চেনেলৰ মূল কোম্পানী হয়। ইয়াৰ ভিতৰত দুটা নিউজ চেনেল নিউজ লাইভ আৰু নৰ্থ ইষ্ট লাইভ, তিনিটা মনোৰঞ্জনৰ চেনেল ৰামধেনু আৰু ৰং টিভি আৰু ইন্দ্ৰধেনু, আৰু এটা অসমীয়া নিউজ পেপাৰ নিয়মীয়া বাৰ্তা। তদুপৰিও তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচা LLPৰ লগত জড়িত। ইয়াৰ উপৰিও তেওঁ এগৰাকী সমাজসেৱী হিচাপে বিখ্যাত। তেওঁ বৰ্তমান তিনিটা বেচৰকাৰী সংস্থাও পৰিচালনা কৰি আছে। সেইকেইটা হৈছে স্নেহবন্ধন, উদয়াঞ্চল আৰু গল্ডেন থ্ৰ'ট অফ আছাম। ৰেনিকী ভূঞা শৰ্মাৰ পেছাত এগৰাকী অধিবক্তা। তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ আছিল। এতিয়া আমি কথা পাতিম তেখেতৰ কাৰ কালেকশ্যনৰ বিষয়ে। তেখেতৰ টয়োটা ইন'ভা আৰু এখন জীপ আছে। তেখেতৰ দুটি সন্তান আছে। আমি সকলোৱে জানো, মই চাগে আপোনালোকক নক'লেও হ'ব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই যদি অকণমানো ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত জনাবচোন নেক্সট কাৰ ভিডিঅ' লাগে। ধন্যবাদ।